हेलो नमस्कार अस्सलामु आलैकुम की खबर आपनालोকৰ आशा কৰিছো খবৰ নিশ্চয় ভালে মোৰো পিছে ভালে आपनालोকৰ দুৱা আশীৰ্বাদত এফালে গোটেই বস্তুখিনি লৈ লৈছিলো আৰু আজি আহি গলো आपनालोকৰ আগত এটা নতুন কেকৰ ৰেচিপি লৈ চাই থাকিব হেকলকে ভিডিওটো এন্ড ওয়েলকাম বেক টু মাই চেনেল স্মাইল উইথ তসলিমা এতিয়া মই এটা কেক বনাম বুলি ভাবিছো একেবাৰে সহজ পদ্ধতিৰে বনাম আপোনালোকেও ভালকে পাৰে বাৰু জানো কিন্তু হলেও মোৰ ৰেচিপিটো আপোনালোকে চাব বুলি আশা ৰাখিছো এফালে এই বাটিটোৰ ডিমটো যেটো বাটিত লৈছিলো সেই বাটিটোৰ জুখতে ময়দা এক বাটি লৈ লৈছিলো আৰু চেনিটো এক বাটি লৈছিলো ৰিফাইনো অলপ লৈছো আৰু তিনটা ডিম এটো বাটিত হৈ গল বাৰু তাৰ পিছত এখিনি গুটেখিনি মই চেনিটো মই মিক্সাৰ জাৰত গ্ৰাইন্ড কৰি লৈছিলো গ্ৰাইন্ড কৰি লৈ এফালে ডিম আৰু চেনিটো ভালকে মিক্স কৰি লৈ তাৰ পিছত ময়দা দি দিলো এফালে ময়দাখিনি দিও এতিয়া ভালকে ফেটি লম আৰু কোনে কেনেকুৱা বনাই সবৰে পদ্ধতি বেলেগ হ'ব পাৰে কিন্তু মই একেবাৰে সিম্পল সহজতে বনাব পৰা কেক এটা দেখাই আছো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে এফালে দি এই ডিম গুটেখিনি বস্তু দি এতিয়া ভালকে ফেটি লৈ আছো এতিয়া ইয়াতে দি দিম মই এচামুচ বেকিং পাউডাৰ এটো মই এটো লৈছো জুনে যি ভাল পাই ললে হল হেতু বলে গাখীৰো লৈছিলো কিন্তু গাখীৰ নিদু এনেকৈ বনাম বুলি ভাবিলো এতিয়া সো গাখীৰ নিদু আৰু এফালে লৈ ললো বেকিং পাউডাৰ এচামুচ এটা দি ভালকে ফেটি লম এত ৰিফাইনো দি দিছিলো আৰু ভিডিওটো অকলে ধৰি লৈ শুট কৰাটো সম্ভৱ নহয় এই কাৰণে আমাৰ মৰমৰ সঞ্জিমাই ভিডিওটো শুট কৰি দিলে এফালে তাই ধৰি দিছিলে মোবাইলটো মই এফালে খিনি কাম কৰি লৈছিলো আপোনালোকে হেকলকে ভিডিওটো চাব এটো এতিয়া ভালকে ফেটি লৈ এতিয়া মই এটো সসত বনাম বুলি গুটে ৰেডি কৰি লৈছিলো আনফালে ৰেডি কৰি এতিয়া ইয়াতে দি দিম আৰু মই ইফালে কেৰাহীটো পাতিয়ে থৈছিলো তাত মই বালি ইউজ কৰিছো বালি দি তাতে এই কেৰাহীটোত বালি অলপ দি গৰম হ'বলৈ দিছিলো 10 মিনিট মান এতিয়া মই এটো সসত লৈ ভালকে ঠেকেৰিয়াই এটো গুটেখিনি বস্তু বহি যাবলৈ দিছিলো এতিয়া এটো মই পাতি দিলো কেৰাহীত আৰু এতিয়া মই হবল দিম হেৰি 25 মিনিট মান আৰু গ্যাসটো পুৰা সিমত দিছিলো এটো সাক মোৰ কেক হৈ গল এটো ওপৰখিনি উঠি গৈছে কাৰণ ঢাকনটো মোৰ ইমান হেৰি নাছিলে সো এখিনি উঠি গল এনে কেকটো বহুত ধুনিয়া হৈছিলে এটো সফট পুৰা আৰু ইয়াত ডিমৰ গোন্ধটো যাবলৈ মই হেৰি নেমু অলপ ইউজ কৰিছিলো কাৰণ মোৰ ওচৰত ভেনিলা এসেন্স নাছিলে সো ইফালে সাক কেকটো কিমান সফট হৈছে আৰু ইমান ধুনিয়া কালাৰ আহিছে এটো সাক এতিয়া মই কাটি অলপ দেখাই দিছো আপোনালোকক এটো সাক কিমান সফট হৈছে আৰু খাবলৈ বহুত টেস্টি হৈছিল আৰু ভিডিওটো চাই কেনে পালে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব কালাৰটো বহুত ধুনিয়া হৈছে আৰু অলপ ফুড কালাৰো দিছিলো এটো চাইছে মই এতিয়া কাটি লৈছিলো তাৰ পিছত আহি গৈছিলো ভিডিও আৰু কৰা নহল সো মই মোৰ এসাইনমেন্ট লিখিবলৈ আছিল এসাইনমেন্টখিনিও মই আজি কমপ্লিট কৰি দিলো লিখি এটো আপোনালোকৰ লগত অলপ শেয়াৰ কৰি দিলো আৰু ভিডিওটো চাই কেনে পালে তলত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছো তেন্তে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ লগ পাম আন এটি নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক বাই বাই